ঠিক খবৰ আসলতে ভোগালী বিহু উপলক্ষে আমি এখন এই সকল দৰ্শকক লৈ এখন কণী যুঁজ পাতিম বুলি ভাবিছো আৰু এই কণী যুঁজত আমাৰ দুজন প্ৰতিযোগীয়ে নামভৰ্তি কৰিছে তেখেতলোকক আমি এই খেলপথাৰলৈ আহিবলৈ অনুৰোধ জনাইছো পোনপ্ৰথমতে আমি এই খেলপথাৰলৈ নিমন্ত্ৰণ কৰিছো আমাৰ মাজুলীৰ পৰা পদুম দাস শক্তিশালী আৰু লগতে আছে ধন্যবাদ ধন্যবাদ আপুনি ইয়াতে থাকক মই খেলৰ আৰু অন্যতম প্ৰতিদ্বন্দ্বী জিন্তু কলিতাক নিমন্ত্ৰণ জনাইছো কণী উলিয়া মোৰ কণী বাহিৰে দিলে এই এটা কণীহে ভাগিছে তাৰ আৰু কণী আছে একো নাই পদুম উলিওৱা কণী উলিওৱা এতিয়া চাব ৰাইজ এই দুইজন যুঁজাৰৰ মাজত কণী যুঁজ জিন্তু কণী যুঁজ পদুমৰ কণী যুঁজ চাই থাকক ভোগালী বিহু উপলক্ষে সকলোৱে চাই থাকিব এতিয়া প্ৰথমতে টুকৰ ওপৰৰ ফালৰ পৰা মাৰিব আমাৰ মাজুলী পদুম দাসে আৰু প্ৰথমতে যিহেতু আমাৰ পদুম দাসৰ কণী ভাঙিছিলে দ্বিতীয়টো কণী উলিয়াই লৈছে গতিকে ৰাইজ চাই থাকিব কোন প্ৰথমতে জিকিব মাৰা কণী চেক কৰক মই চাই আছো মই চেক কৰি দিছো কণী চেক কৰক বঢ়িয়া কণী চেক কৰক পদুমৰ কণী চেক কৰিব লাগিব ওকে পদুমে মাৰিব মাৰা আতলি মাক সবে এই নহব এইবোৰ নহব পাৱাৰ পিছত আগত কণী পাৱাৰ দেখুৱা মাৰা মাৰা তেনেকে নামাই ভাই পেট কুলি নেখেলিবা এইটো তললৈ লোৱা অকমান তললৈ লোৱা কণী ভাগি এয়া 1 2 এইবাৰ দেখিছে ৰাইজ তালি এটা মাক এয়া ধন্যবাদ এতিয়া আমি খেলৰ অন্তত আমি পুৰস্কাৰ বিজেতা জিন্তু কলিতালে আমাৰ সন্মানীয় কণীটো কৈ দিওঁ প্ৰথম পুৰস্কাৰ দাতা সন্মানীয় জিন্তু কলিতা আমাৰ লখিমপুৰ তেখেতক এখন আমাৰ ফুলাম গামোচা সম্বৰ্ধনা এটা জনাব আমাৰ বলুৱাম দাসে আহা বলুৱাম দাস আমাৰ আছে উপস্থিত এয়া আমাৰ এয়া মঞ্চত বলুৱাম দাস আমাৰ সকলো এয়া আজি ভোগালী বিহু প্ৰথম কণী যুঁজাৰু আৰু তেখেত ছেকেণ্ড পজিশ্যনত হৈছে চবে তালি এটা মাৰিছে ধন্যবাদ আৰু দ্বিতীয়তে তেখেত যিহেতু দ্বিতীয় বিজয়ী গতিকে তেখেতলৈও আমাৰ এটি পুৰস্কাৰ ৰাখিছো নিচুকণী পুৰস্কাৰ 501 টকা আমাৰ দ্বিতীয় কণী যুঁজাৰু আজি ভোগালী বিহু নিশা দ্বিতীয় কণী যুঁজাৰু পদুম দাসক 501 টকাৰে সম্বৰ্ধনা জনাব আমাৰ এইটো পঞ্চায়তৰ সভানেত্ৰী আমাৰ নিজৰা দাসে 1 মিনিট বহিলো স্ট্যান্ডার্ড হাৰিছাটা স্ট্যান্ডার্ড সারা পিলিয়াও ইমান বাহাদুৰি হো ধন্যবাদ সকলোৱে চাপৰি এটা জনাব আৰে বাপৰে এটো 500 টকা কিবা হল 10 টকা কিটো তুমি চিন্তা নকৰিবা মই গুগল পে কৰি দিম নহয় অনলাইন স্ক্যানাৰ দিবা দেই অনলাইন দিম এই মানুহৰ আগতে লাষ্ট ফাই মৰিব হ'ব মই অনলাইন দিম হ'ব সকলোৱে চাপৰি দিব